এয়া আজি হৈছে বৰবলি আৰু এইফালে এইটো চাওক এইটো খাব আজি অংকুহেঁতি ধুনীয়াকৈ উদৰ পুৰাই এইফালে ভাগিনী এখতো লগত গৈ আছে হাই কৰি দিয়া তোমাৰ আজি মৃত্যু দুৰ্গা পূজা আজি তাকে শুভেচ্ছাটো দিব লাগিব মেইন হা মেইন মানুহ ইয়ে ভাল লাগিছে আকৌ হাঁহটো খাবি আৰু মই হাঁহ ভাল নাপাওঁ মাহঁতে খায় আৰু মই নাখাওঁ হাঁহ কেলে নাখাওঁ মই অকল নিয়মটো কৰাওঁ এপিচ খাওঁ হেৰি নকৰোঁ মই চা পিঞ্চি দেখা দে আকৌ এয়া পিঞ্চিয়ে শৰাই এখন লৈ গৈছে অকণমানকৈ আপোনালোকক দেখুৱাই দিম দেই এয়া চাওক ধুনীয়াকৈ শৰাইখন এইদৰে সজাই লৈ গৈছে পিঞ্চিয়ে এজনী হৈছে আমাৰ পিঞ্চি হাঁহটো ভালকৈ ধৰিবি আৰু এতিয়া আপোনালোকক মই অলপ মন্দিৰৰ ভিতৰৰ মানে পৰিৱেশটো দেখুৱাম কিদৰে হা দোকান খোলা দোকানলৈ যাওঁ বন আবা এতিয়া মই দোকানলৈ গৈ আছোঁ মানে গৈ থাকোঁতে অংকুৰক লগ পালোঁ হা নহয় দুখন খেলনা যাবি আপোনালোকৰ সেইফালে এনেকুৱা হয়নে জনাবচোন দেই গাইজ বহুতে ছাগলীও দিয়ে বাৰু কিন্তু বেছি পাৰ ছাগলী কুকুৰা কোমোৰা দিয়ে আমি এইবিলাক দেখি আহিছোঁ যে সৰুৰ পৰা সেইকাৰণে গম পাওঁ সকলোবোৰ আৰু এয়া একদম ৰাতি যে কিমান ভিৰ বাপৰে দিনত ইমান ভিৰ নাই বাৰু এতিয়া আপোনালোকক মই দেখুৱাম মন্দিৰৰ পৰিৱেশটো অলপ সময় পালোহিয়ে গৈ আছোঁ আজি হৈছে দুৰ্গা পূজা নেক্সট ডে আৰু এইফালে আমাৰ জুবিন দাক লগাই থোৱা আছে চব কিমান যাবি দেই এইফালে গৈ চাওক ইয়াতে হৈ আছে সকলোবোৰ নিয়ম সকলো ভক্তই ইয়াতে দৰ্শন কৰি আছে এখন হৈছে আমাৰ নাচিৰ কাৰ দোকান ভিন্দিয়ে বস্তু সজাই আছে ধুনীয়াকৈ আহি পাই গ'লোহি মেলাৰ ভিতৰত দেই গাইজ এইফালে আমাৰ আইতা বহি আছে সেয়া এইফালে আমাৰ ভকতীয়া ভিন্দি বুলি ক'ব পাৰে আপোনালোকে দেই চব মানুহটো কিন্তু হেণ্ডচম আছে গাইজ এতিয়া এজনী পতাব পৰা অৱস্থাত আছে খালি লেলিক কৈ নিদিব আপোনালোকে হয় হয় হাফিজুল কা তেওঁৰ তাৰমানে কোন হয় জেঠেৰীয়াকৈ শুনি আছে দেই গাইজ এইফালে আমাৰ আবুল নেনা চাওক ন কিমান ধুনীয়া ধুনীয়া বস্তু আনিছে গাইজ আপোনালোকে অকল আবুল নেনা দোকানতে সোমাই নাথাকিব আমাৰ ওচৰতো যাব আকৌ এইফালে আমাৰ গুল্লু মইনা মানে একেবাৰে গুল্লুৱে আৰু চাওকচোন পুৰা গলুঙলৈ তুমিতো মেইন এয়া মহিবুলকাৰ একো নেদেখালেও মানে মোৰতো দেখুৱা ভাল লাগে একদম তাপুককৈ চুমা এটা খাই দিব মন যায় কিন্তু মানুহটো হেণ্ডচাম আছে কোনোবা যদি ছিংগল আছে ক'ব দেই মহিবুলকাৰ এতিয়াও ছিংগল হৈ আছে মানে মিংগল কৰিব লাগিব চালমা বাই এখন চালমা বাই দোকানখন আজি মানে ভিডিঅ' কৰি দিব লাগিব ধুনীয়াকৈ এতিয়া কৰিব ভাল আছিলে এতিয়া পোহৰটো আহিছে তোমাৰ দোকানত কালি কৰিব কৈছিলে মানে আন্ধাৰ হৈ আছিলে চ' এতিয়া মই কৈ দিওঁ দেই গাইজ এখন আমাৰ দোকান আহিব সেয়া বন ৰখি আছে এয়া আমাৰ পৰিৱেশ আৰু এইখন হৈছে আমাৰ চালমা বৌৰ দোকান মানে চালমা বৌ অহাৰ পাছত দেখুওৱা নাছিলোঁ যে সেইকাৰণে দেখুৱাই দিছোঁ অথনি দেখুৱাওঁতে মানে চালমা বৌ নাছিলে সেইকাৰণে এতিয়া দেখুৱাই দিব কৈছে আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু এইফালে আমাৰ চিঞৰত এক্সপাৰ্ট ভাইৰেল বয় দেই আজি ভিডিঅ'টো দিম আপোনালোকক বৰ ধুনীয়া চিঞৰে কেনেকৈ চিঞৰি দিয়কচোন এবাৰ এতিয়া কৈ দিলে চিঞৰিব নোৱাৰে জ'চটো এতিয়া নাই বৰ্তমান পাছত মই দি দিম আৰু আপোনালোকে চালমা বৌৰ দোকানলৈ আহিব এয়া মোৰ ভিডিঅ'ত পুৰা সহযোগ কৰি থাকে দেই ভিন্দিয়ে এইবোৰ চাওক আজি আছে নেক্সট ডে কালিতকৈ আজি মানুহ কমহে কিন্তু গৰম যিটো মানুহ ওলাই অহা নাই আহিব আৰু লাহে ধীৰে
ভিডিঅ' কৰিছোঁ অকণ মজা লাগিছে দেই ডেকালা সিহঁতৰ দোকানখন অকণ ভিডিঅ' কৰি দিব লাগে এই চালমা বাই কেইটকা মইনা কেইটকা হা ঠাইখন 300 টকা হয় নি কাষ্টমাৰ আহিলে দি দিবা হয় নি